শৰাইঘাটত যুদ্ধ হৈছিল তেতিয়া আমাৰ শিৱসাগৰৰ ফেডুৱা কৈৱৰ্ত আমাৰ ভূৰাম দাস নামৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি প্ৰয়াত ভূৰাম দাসে মোক এদিন কৈছিল 2007 চনতে মই যেতিয়া শিৱসাগৰ গৈছিলো তেতিয়া কৈছিল ফেডুৱা কৈৱৰ্তই বোলে শিৱসাগৰৰ পৰা 3000 সৈন্য নৌ সৈন্য লৈ গৈ লাচিতৰ লগত যুদ্ধত যোগ দিছিল আৰু কোনো ধৰণৰ আহোম ৰজাই নিৰ্দেশ দিয়া নাছিল যে তহঁতে যুদ্ধলৈ যাব লাগিব বুলি ইমানেই মৰম আছিল আহোম ৰজাৰ প্ৰতি কৈৱৰ্ত মানুহৰ 3000 সৈন্য লৈ শৰাইঘাটত যুদ্ধ কৰিছিল আৰু লাচিতৰ নাওখন বাইছিল ফেডুৱা কৈৱৰ্তই এই তেজপুৰৰ জাহাজ ঘাটৰ 14 কিলোমিটাৰ এটা এৰিয়া চিডুল কাষ্টসকলৰ নৌকা অনুশীলন কৰা এটা স্থল আছিল নৌকা অনুশীলন কৰে চিডুল কাষ্টসকলে এটা স্বৰ্গদেউ চুকাফা বিয়াত বিচক্ষণ আছিল তেওঁ যেতিয়া পাটকাইৰ পৰা আহি অসমৰ ভূমিত পবিত্ৰ অসমৰ ভূমিত পদাৰ্পণ কৰিছিল গোটেই কথা বতৰাবিলাক লিখিবৰ কাৰণে তেওঁ বুৰঞ্জীবিদ নিয়োগ কৰিছিল আৰু লিখাইছিল কিন্তু অতি পৰিতাপৰ বিষয় এজন মূৰ্খ সেনাপতি বুলিয়ে ক'ব লাগিব প্ৰধানমন্ত্ৰী কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ এজন প্ৰধানমন্ত্ৰী আছিল আহোমৰ লক্ষ্মীনাথ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত আৰু সেই কীৰ্তিচন্দ্ৰ জলম্বতা বুলি লিখিছিল বুৰঞ্জীত আৰু কিছুমান বুৰঞ্জীত তেওঁ কৰ্মকাণ্ডৰ কাৰণে তেওঁ সেই বুৰঞ্জীৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু সেই বুৰঞ্জীবোৰ পঢ়ি তেওঁ প্ৰচণ্ড খং উঠিছিল উঠাৰ কাৰণে গোটেই আহোম ৰজাই ইমান দিয়ে পৰিশ্ৰম কৰি লিখোৱা আহোম বুৰঞ্জী জ্বলাই দিছিল বুৰঞ্জী ভঁৰাল আৰু সেই বুৰঞ্জীৰ ভঁৰাল যদি নজ্বলালেহেঁতেন আজি আমাৰ ভাই ভনী আমাৰ একেবাৰে বুকুৰ কুটুম আহোমসকলে আমাক কেতিয়াও হীনমান্য দৃষ্টিৰে নেচালেহেঁতেন তিনিজনী মহিলা আপোনালোকে জানে ৰহাই ৰহদৈ টিপামৰ বাদৈ পলগুৰি আগুৰি বাই আহোম ৰাজ্য 200 বছৰ আগুৱাই দিলে জানেনে নেজানে চাগে স্বৰ্গদেউ গদাধৰ সিংহক মাৰি ল'ৰা ৰজা নামৰ এটা মূৰ্খ ৰজা আছিল স্বৰ্গদেউ গদাধৰ সিংহক হাত ভৰি ভাঙি কুঙা কৰি তেতিয়াই আহোম ৰাজ্য খতম কৰি দিব বিচাৰিছিল জয়মতী কৌৰীক যেতিয়া কুটকুৰা কোচত বান্ধি শাস্তি দি আছিল তেতিয়া কহিব নোৱাৰি নগা পাহাৰৰ পৰা নামি আহিছিল স্বৰ্গদেউ গদাধৰ সিংহ আৰু তেতিয়া ল'ৰা ৰজাই খবৰ পায় তেওঁ চাওদাং পঠালে চাওদাঙে সকলো ফালৰ পৰা বেৰি ল'লে তেতিয়া গৈ কলিয়াবৰ পাইছিলেগে গদাধৰ সিংহ তেতিয়া পোহাৰীকেইজনী ভাল চিনাকি আছিল গদাধৰ সিংহৰ লগত মানে তেওঁলোক যিহেতু পোহাৰ কৰে গদাধৰ সিংহটো লাপি লোপা মানুহ নহয় এজন বীৰ পুৰুষ সবল সুঠা মুখপাখ ব্যক্তি গতিকে তেওঁকতো বিচাৰি উলিয়াটো চাওদাঙৰ কাৰণে একেবাৰে সাধাৰণ কথা গতিকে তেওঁ দৌৰি দৌৰি গৈ তিনিজনী পোহাৰী তিনিফালৰ পৰা আহি সেই কলিয়াবৰ তিনিআলিত গোট খায় পোহাৰ কৰি তাৰপিছত দেখিলে গদাধৰ সিংহ দৌৰি দৌৰি আহি আছে তেতিয়া পোহাৰী কেইগৰাকীয়ে ক'লে কথা বতৰা হ'ল তেতিয়া পোহাৰী কেইগৰাকী ক'লে যে মোৰ বচাৰ উপায় নাই গাইহঁত তহঁতে কেনেবাকৈ বচাব পাৰ যদি বচা তেতিয়া ক'লে যে এইডোখৰতে বহ চিন্তা কৰিব নালাগে ৰ তাৰপিছত তাক শুব দিলে এজনী পোহাৰীয়ে লৈ থকা বগা চাদৰখন স্বৰ্গদেউ গদাধৰ সিংহৰ গাত ধুনীয়াকৈ জাপি দিলে জাপি দি তেওঁলোকে চাই থাকে চাওদাং আহিব চাওদাং আহি পালে দৌৰি দৌৰি চাওদাং আহি আছে তেতিয়া ইহঁতক ক'লে তহঁতে এইফালে গদাপানীক যোৱা দেখিছিলি নেকি তেতিয়া সিহঁতে হিয়া ঢুকিয়াই কান্দিবলৈ ধৰিলে সিহঁতক দেখি নাই তিনিজনী মাইকী মানুহ আমি এটাই মতা আছিল সিও মৰি থাকিলে এতিয়া আমাক কোনে খুৱাব কোনে আমাক পোহপাল দিব তেতিয়া ক'লে তহঁতক কোনে খুৱাই কোনে নোখুৱাই নাজানো তহঁতে থাক আমি যাওঁ পলাই গ'ল সেই পোহাৰীয়ে দি সকলোৰে ঘৰত বহুদিন গদাধৰ সিংহক ৰখা বুলি উল্লেখ আছে আৰু যাৰ কাৰণে গদাধৰ সিংহই এটা সময়ত 3গৰাকী পোহাৰীৰ নামত কীৰ্তিচিহ্ন আশ্ৰম আদি পাতি দিছিল গতিকে সেই ইতিহাস বৰ্তমান মচি পেলোৱা হৈছে তাতো বহু ষড়যন্ত্ৰ সোমাই আছে গতিকে আমি ইয়াতে যুৱ ছাত্ৰ পৰিষদৰ নেতা আছে আৰু তেওঁ এইটোও আমাৰ গৌৰৱৰ কথা গতিকে তেওঁক আমি কওঁ যে আমাৰ এই সমন্বয়ৰ যিটো মিলাপ্ৰীতি এই মিলাপ্ৰীতিবোৰ যাতে আমি ভাঙিব নালাগে আমি এই বিষয়ৰ ওপৰতো আমি যথেষ্ট কাম কৰি আমাৰ বান্ধোনডাল যাতে আৰু কটকটীয়া কৰিব পাৰোঁ সেই কামখিনি আমি কৰিব লাগিব ইতিমধ্যে আমাক মই বহি থাকোঁতে এই খন্তেকতে এটা কথা হৈছিল যে তেওঁলোকে এটা বহুত ডাঙৰ উচ্চ চিন্তা কৰি আছে তেওঁ ইতিমধ্যে ক'লে যে এখন ইউনিভাৰ্চিটি লাগে আমাৰ সন্মানীয় সভাপতি দেৱজিৎ দাস ডাঙৰীয়াই ক'লে যে এইটো আধ্যাত্মিক কথা ইয়াক আগুৱাই নিবৰ কাৰণে বহু সময়ৰ প্ৰয়োজন হ'ব শংকৰদেৱৰ ভতিজাককো হত্যা কৰা হৈছিল শংকৰদেৱকো এই উচ্চ ব্ৰাহ্মণ মই ক'বলৈ ভয় নকৰোঁ এই ব্ৰাহ্মণ্যবাদক হত্যা কৰিব লাগে আমি যি ব্ৰাহ্মণ্যবাদ যি মনোবাদ এই মনোবাদক হত্যা কৰি সৰ্বকালৰ কাৰণে অসমত সাম্প্ৰীতি এনাজৰীডাল আমি বান্ধি ৰাখিব লাগে যি আমাক হাঁহিব নোৱাৰিব যি আমাৰ এই ইয়াত জাত পাতৰ ৰাজনীতি চলাব নোৱাৰিব এই কামটো কৰিব লাগিব ভুল বাৰ্তা নিদিব কিন্তু মই কৈছোঁ যে ব্ৰাহ্মণ্যবাদ আৰু মনোবাদ হত্যা কৰিব লাগে যি ব্ৰাহ্মণ্যবাদ যি মনোবাদে মানুহক ভাগ ভাগ কৰি সৰ্বকালৰ কাৰণে এখন সমাজ দুৰ্বল কৰি দিব
এনেকুৱা মনোবাদ আৰু ব্ৰাহ্মণ্যভাৱ ভাঙি পেলাব লাগে। মানুহ হৈ সকলো জীয়াই থাকিব লাগে। গতিকে বহু কথাই ক'ব লগা আছে, আপোনালোকে চাগে অতি আগ্ৰহেৰে বাট চাই আছে। এই কথাখিনি এইকাৰণেই ক'লো, সৌ সিদিনা মই অকণমান কথা আৰু 1 মিনিট লওঁ, আপোনালোকে আমনি নাপাব। সৌ সিদিনা মোৰ ওচৰলৈ এটা পৰিয়াল আহিছিলে। পৰিয়ালটোত সৰু এগৰাকী শিশু মোৰ ওচৰত গৈছে। শিশুগৰাকীৰ বয়স 6 বছৰ। তেওঁৰ নামটো সুধিলোঁ মই। তেওঁ ক'লে যে বন্দিতা গগৈ। বন্দিতা গগৈ চাম, মই এটা নাম কৈছোঁ, তেওঁৰ বন্দিতা নহয় কিন্তু বেলেগ নাম, তাৰমানে নাম উল্লেখ কৰা এইটো ধৰ্ম নহয়, কিবা গগৈ। তেতিয়া মই সুধিলোঁ, তোমাৰ দেউতা আমুক দাস, তুমি কেনেকে গগৈ হলা? তেতিয়া মাক তেওঁৰ গগৈ, আৰু মাকক ক'লো যে আপুনিতো এইটো বেয়া কাম কৰিছে, কোনে তোমাক গগৈ উপাধি দিছে? বোলে মায়ে দিছে। মাকে কৈছে বোলে গাঁৱত চবে ডুম ডুম বুলি হাঁহে, আমাৰ গাঁৱত বোলে সেইকাৰণে বোলে মই ছোৱালীজনীক গগৈ বুলি কওঁ, বোলে বৰ লাজ পাওঁ। বোলো চাওক, এই কথাবিলাক নেজানে গতিকে তেওঁ লাজ পায়। আমাৰ আহোম আৰু চিডুল কাষ্টৰ কৈৱৰ্ত মানুহৰ যিটো মিলাপ স্নেহ, যিটো স্নেহৰ ভাতৃত্বৰ বান্ধোন, সেই বান্ধোনটোক নাজানে গতিকে তেওঁ এই কথাটো লাজ পাইছে। তেওঁ বুৰঞ্জী নাজানে, ইতিহাস নাজানে। এই চিডুল কাষ্টৰ যে ডবকা নামৰ এখন ৰাজ্যত ৰজা আছিল চিডুল কাষ্টৰ, এই কথাটো তেওঁ নাজানে। চম্পাৱতী নামে নগাঁৱত যিখন চাপানলা, বৰ্তমান নগাঁৱৰ যিটো চাপানলা, চম্পাৱতী নামে যে এখন ৰাজধানী আছিল কৈৱৰ্তৰ, সেই কথাটো নাজানে। কৈৱৰ্তৰ 3000 সৈন্যই যে শৰাইঘাটত যুদ্ধ কৰিছিল শিৱসাগৰৰ, এই কথাটো তেওঁ নাজানে। 3জনী পুহাৰীয়ে যে গদাধৰ সিংহক বচাই 200 বছৰ আহোম ৰাজত্ব আগুৱাই দিলে, এই কথাটো তেওঁ নাজানে। আৰু নজনাৰ প্ৰতিফল সেইটো। গতিকে আমি পুনৰ কওঁ, মই চিডুল কাষ্ট লোৱা, মই দাস বুলি মই মোৰ উপাধি লিখিবলৈ মই গৌৰৱ কৰোঁ। মই বুকু ভিন্দাই কওঁ, এই অসম ভূমি, পবিত্ৰ অসম ভূমিত জন্মগ্ৰহণ কৰা আমি খিলঞ্জীয়া অনুসূচিত জাতি, কৈৱৰ্ত লোৱা মই হৰিকান্ত দাস, এই কথাটো কৈ মই বিৰাট গৌৰৱ অনুভৱ কৰোঁ। আৰু সেই গৌৰৱে নিজৰ পৰিচয় যি লুকুৱাব, নিজৰ মাতৃৰ পৰিচয় যি লুকুৱাব, সি কেতিয়াও বৈধ সন্তান হ'ব নোৱাৰে, সি জাৰজ সন্তান হ'ব লাগিব। ঠিক তেনেদৰে নিজৰ কৈৱৰ্ত কুলটো যি লুকুৱাব, সি কেতিয়াও বৈধ সন্তান হ'ব নোৱাৰে, সি জাৰজ সন্তান হ'ব, যাৰ বাপেক নাই। তেনেকুৱা জাৰজ সন্তান হ'ব লাগিব। সেইকাৰণে আপোনালোকক কওঁ, ইতিহাস পঢ়িব। গতিকে ব্ৰাহ্মণ্যবাদ আৰু মনোবাদ খতম কৰি ইয়াত আমি অকল মানৱতাবাদ প্ৰতিষ্ঠা কৰিব লাগিব। শেষত এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰি আপোনালোক সকলোকে পুনৰবাৰ সেৱা জনাইছোঁ। ধন্যবাদ।